Hello guys, welcome back to my YouTube channel Joyras Vlog. So finally আমি এতিয়া পেট্ৰল পাম্পলৈ আহি আছোঁ। পেট্ৰল পাম্পত আহি কিনে আমি এতিয়া খাম পকৰি। ইয়াত বহুত মজা মজা পকৰি বনাই পেলাই চাওক না, ইমান গাড়ী আহিছে, ডাঙৰ ডাঙৰ লাইট গাড়ী। চাওক না, ইমান ডাঙৰ গাড়ী, ৰাস্তা পাৰ হ'বলৈ বহুত দিগদাৰ। তো গাইজ ফাইনেলি আমি ডিপু আহি পালোহি। এতিয়া আমি ইয়াত পকৰি খাম, চাহ খাম, কাৰণ মনটো বহুত বেয়া লাগি আছে আৰু গাটো ভাল নহয়। তো সেইকাৰণে চাহ আৰু পকৰি খাবলৈ আহিলোঁ। ফাইনেলি আমাৰ মামুৰ দোকান আহি পালোহি, এইটো পেট্ৰল পাম্প। একদম যাম খাম পকৰি, কিমান মজা সেইটো গোটেই ক'ম আপোনালোকক। লাগিলে আপোনালোক আহিব ইয়াত পকৰি খাবলৈ। একদম মজা পকৰি পকৰে 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 পকৰে। আহি গ'লো ফাইনেলি। পকৰি আছে নে নাই আকৌ চাওঁ। মামু পকৰি আছে নাই? আছে না পকৰি? গাইছ পকৰি চাওক না, মজা মজা মজা, বহুত মজা। ডাৱৰীয়া বতৰ, লগতে পকৰি আৰু চাহ খোৱাৰ মজাই বেলেগ। তো সেইকাৰণে আমি অলপ, আৰু গাটো ভাল নাই ইমান, সেইকাৰণে পকৰি চাই খাই যাওঁ। আৰু ৰচুনের চাটনি দেখ না, একদম বঢ়িয়া, একদম সাইজ টেষ্ট বহুত টেস্টি। পেট্ৰল পাম্পৰ ওচৰত মামুৰ দোকান, সৰু সুৰা দোকান কিন্তু ধুনীয়া বনায়। সেইকাৰণে আমি চবেই খাওঁ ইয়াত আহি কিনে। ৰাতি 8টালৈকে পাই যাব, 8টা 9টা 10টালৈকে নাপায়, 9টালৈকে পাই যাব, টেনশ্যন নাই। তো মামু চাহ নি আছো। গাইছ ফাইনেলি চাহ আহি গ'ল। চাই চাহ বলেকে চাই, ৱাহ বতৰটো ডাৱৰীয়া, সেইকাৰণে মানে চাহৰ মজাটো অলপ লৈছোঁ। বহুত বঢ়িয়া হৈছে চাহ, মানে এনেকুৱা টেষ্টি, মানে আপোনাক আৰু বুজাবলৈ একো ভাষা নাই। বহুত টেষ্টি হৈছে। ইয়াত আহি কিনে খালে গম পাব কেনেকুৱা, বহুত টেষ্টি। मच्छर काट रहा है अभी। তো গাইজ ফাইনেলি আমাৰ পকৰি চকৰি খোৱা হৈ গ'ল। এতিয়া আৰু 10 টকামান লৈ লৈছোঁ ঘৰৰ কাৰণে, ঘৰতো খাব 10 টকামান পকৰি। তো এতিয়া যাওঁ। বৈ যাবি নাই? ঘৰত যাবলৈ ইচ্ছা নাই নেকি? টকাটো দি দিছ। তো এতিয়া যাওঁ, ঘৰত যাওঁ। তো গাইজ ভিডিঅ'খন আজিলৈ ইমানে আছিলে। তো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। তো আমাৰ নেশ্যনেল হাইৱেতে পূৰা গাড়ী চলি আছে, চাওক আপোনালোকে। অলপ ঘূৰি ফুৰিছোঁ, মজা লাগিছে। বতৰৰ ডাৱৰীয়া, ইমান খাছ নহয়। তো এতিয়া যাওঁ, অলপ তামোল চামোল খাই মেলি ঘৰত যাওঁ। ঘৰত গৈ কিনে চাহ পানী অলপ কি বনাই আছে তাকে খাই কিনে ভাত পানী খাই মেলি হৈ যাওঁ। তো গাইজ আপোনালোকৰ অলপ ভিডিঅ'খন ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোক অলপ মোক ছাপৰ্ট কৰক, তেতিয়াহে মই অলপ আগবাঢ়িম। তো গাইজ ভিডিঅ'খন আজিলৈ ইমানে, এতিয়া বাই বাই।